আমাৰ লাইফত আমাৰ এনে কিছুমান ফ্ৰেণ্ড আছে যিবিলাকৰ লগত থাকিলে আমি পাপ বেছিকৈ কৰোঁ, বা সেই লগৰবিলাকত লগত থাকিলে আমি আমাৰ পাপ বহুত কিছুমান পাপ কৰোঁ। সেই বিষয়ে বাইবেলত কি লিখা আছে? সেই বাইবেলত লিখা আছে যে মত্তিকা সুসমাচাৰ অধ্যায় 5 वचन संख्या 29 पर 30 लगे। अगर तुम्हारा दाएं हाथ तुम्हारा पाप का कारण बनता है तो उसे काट के निकाल के फेंक दो। अच्छा यही है कि तुम्हारा एक अंग नाश हो लेकिन पूरा अंग रहते हुए तुम नरक में प्रवेश ना करो। अगर तुम्हारा दायां हाथ तुम्हारा पाप का कारण बनता है तो उसे निकाल के फेंक दो। अच्छा ही है कि तुम्हारा एक अंग नाश हो लेकिन पूरा अंग रहते हुए तुम नरक में प्रवेश ना करो। মানে এইটো একচুৱেলি এইটোৱে বুজাব বিচাৰিছে যে আমাৰ ফ্ৰেণ্ডশ্বিপ যেতিয়া আমাৰ ফ্ৰেণ্ড চাৰ্কলবিলাক আমাৰ যেতিয়া বেয়া থাকে তেন্তে আমি পাপ বেছিকৈ কৰোঁ। ধৰি লওক মদ খোৱাই হওক, ধৰি লওক ছোৱালী জোকৰাই হওক, বা অন্য বহুত কৰ্ম যিবিলাক নেকি ফ্ৰেণ্ডৰ লগত থাকি আমি কৰোঁ। কিন্তু সেইবিলাকৰ কাৰণে এই বাণীটো দিয়া হৈছে, যেতিয়া নেকি আমি সেই ফ্ৰেণ্ডছবিলাক বা বন্ধু বান্ধৱবিলাক আমাৰ লাইফৰ পৰা উলিয়াই দিবলৈ গৈছে, সেইবিলাকৰ পৰা দূৰত থাকিব গৈছে, ছেপাৰেটকৈ থাকিবলৈ আমাৰ এই বাণীটোৱে আমাক শিকাইছে। যে যেতিয়া নেকি আমি ফ্ৰেণ্ড চাৰ্কলটো যদি আমাৰ কম থাকে তেন্তে আমাৰ কি হয়, কেতিয়াবা হেল্প অলপ কম থাকে। কিন্তু ঠিক আছে, লাগিলে তোমাৰ হেল্প কমকৈ পোৱা কামত, কিন্তু তুমি নৰকত যাব নালাগে সেইবিলাক ফ্ৰেণ্ডৰ কাৰণে বা সেইবিলাক লগৰ বন্ধুৰ কাৰণে। এই বাণীটোৱে স্পষ্টকৈ বুজাই দিব বিচাৰিছে যে এই কথাষাৰ বা এই বাণীটোৰ পৰা যে মই আপোনালোকৰ বন্ধু বান্ধৱৰ যিটো ফ্ৰেণ্ডশ্বিপ, সেই ফ্ৰেণ্ডশ্বিপ মই নষ্ট কৰিব বিচৰা নাই। যে আপোনাক যে ঈশ্বৰে পবিত্ৰকৈ থাকিব কৈছে বা আমাক যে পবিত্ৰকৈ থাকিব কৈছে, সেই বিষয়েহে মই এইটো আজ্ঞাটো মানে কি বুলি কয়, ঈশ্বৰৰ বাণীটো ইয়াত দিয়া হৈছে। যে সেইবিলাক মানুহৰ পৰা, সেইবিলাক বন্ধু বান্ধৱ আমাৰ যিবিলাক নিগেটিভ পিপুল আছে, যিবিলাকৰ লগত থাকিলে তাহাঁতৰ লাইফৰ লগতে আমাৰ লাইফৰ ধ্বংস হয় বা আমাৰ লাইফটো বেয়া হয়, সেই বিষয়ে এই বাণীটো মানে দিয়া হৈছে।